আজি ভিডিঅ'টোৰ চতুৰ্থ পৰ্যায় হয় পঢ়া মানে কেৱল মুখস্থ নহয় এয়া হ'ল নিজকে বিশ্বাস কৰাটো বিশ্বাস যে মই পাৰিম বিশ্বাস যে মই অলস নহয় বিশ্বাস যে মই নিজৰ পৰিয়াল মোৰ সপোনৰ বাবে লৰিম সময় কম হয় সময় কম নহয় কিন্তু সময় যথেষ্ট আছে যদি তুমি সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানা প্ৰতিদিনৰ 24 ঘণ্টাৰ ভিতৰত কেৱল 10 ঘণ্টা সময় যদি তুমি পঢ়াত মন দিয়া মানে 90 দিনত 540 ঘণ্টাৰো ওপৰত তুমি যদি মন দিয়া পঢ়া ভাবি চাবা যে 540 ঘণ্টা যদি তুমি সত্য মন দি পঢ়া তেন্তে তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা ছাত্ৰ ছাত্ৰীসকল সময় যদি তাকৰ তেন্তে তোমালোকে স্মাৰ্ট ৱৰ্ক কৰিবই লাগিব ASS আৰু HLC 2026 যোদ্ধাসকল তুমি যদি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছা এতিয়া কেৱল আগবঢ়া প্ৰতিদিন প্ৰতিটো প্ৰশ্ন প্ৰতিটো পৃষ্ঠা তোমাৰ 85% এই ভিডিঅ' শেষ নহয় ভিডিঅ'টো কেতিয়াও এক নহয় যদি বনাই থকা হয় এইটো এটা আৰম্ভণি তোমাৰ জয়ৰ আৰম্ভণি তুমি নিজৰ লক্ষ্যত উপনীত হ'বলৈ তুমি ষ্ট্ৰাগল কৰিব লাগিব এতিয়া অকল ষ্ট্ৰাগল কৰিলেই নহ'ব তোমাৰ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব যিহেতু এক্সামৰ চমু চাপিছে ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটো ঘণ্টাই প্ৰত্যেকটো মিনিট তোমালোকে ধ্যানত ৰাখিব লাগিব যে মোৰ টাৰ্গেট 85+ মই 85 পাবই লাগিব এইটো মোৰ মনত ভিডিঅ' হিচাপে ল'ব লাগিব ছাত্ৰ ছাত্ৰীক প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এনেকুৱা মটিভেশ্যন নিতৌ ভিডিঅ' পাবলৈ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো তোমালোকৰ মেট্ৰিক তথা ASSৰ খবৰসমূহ সময়মতে আপডেট কৰা হয় এইটো চেনেলৰ যোগেদি